হেল্ল' বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকলৈ লৈ আহিছোঁ মোৰ অন্য এটা ভিডিঅ' য'ত মই বনাম পাঠাৰ মাংস। মই পাঠাৰ মাংসখিনি ভালকৈ প্ৰথমতে ধুই ল'লোঁ। অকণমান নিমখ দি থৈছোঁ। বজাৰৰ পৰা অনা সকলো বস্তুৱে অকণমান নিমখ দিয়ে থ'বলগীয়া হয়। তাৰ পাছত মই অকণমান নিমখ দিলোঁ। অলপ দৈ দিলোঁ। অকণমান জিৰা গুড়া দিলোঁ। অলপ হালধি দিলোঁ। ধনিয়া পাউডাৰ দিলোঁ। তাৰ পাছত মই ভালকৈ মিক্স কৰি 2 ঘণ্টামান সময় ফ্ৰিজত সানি পেলাই থৈ দিলোঁ। তাৰ পিছত মই আপোনালোকক খাৰা মছলাখিনি কওঁ, যিখিনি মই গোটাই গোটাই তেলত দিম। তাৰ কাৰণে ল'লোঁ মই 2টা শুকান জলকীয়া, 1টা তেজপাত, জায়ত্ৰী, জায়ফল, ডাঙৰ ইলাচি, সৰু ইলাচি আৰু জালুক, গোটা জিৰা, লং আৰু এটুকুৰ দালচেনি। আৰু বাকী মই ল'লোঁ পিঁয়াজ, বিলাহী আৰু কেঁচা জলকীয়া। এয়া চাওক, খাৰা মছলাখিনি এয়া হয়। এয়া মই গোটাই গোটাই তেলত দিম। ইয়াৰ গোন্ধটো খুবেই ভাল লাগে। মই জিৰা, শুকান জলকীয়া এয়া আগত দিম। আৰু মই এটা বাটিত জিৰা, ৰেড চিলি পাউডাৰ, গৰম মছলা, ধনিয়া, হালধি এয়া লৈ লৈছোঁ। মই আদা নহৰু লৈছোঁ আৰু পিঁয়াজখিনি মই 2টা ভাগত কাটি ল'ম। অলপ মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম আৰু অলপ মই কাটি এনেকৈ মেলি ল'ম, মিহি মিহি কৰি মোহাৰি ল'ম। তেতিয়া সোনকালে তেলত ভাজ খায়। আৰু গ্ৰাইণ্ডাৰত মই বিলাহী, পিঁয়াজ, নহৰু, কেঁচা জলকীয়া, আদা দি ল'লোঁ। অকণমান পানী দি লৈছোঁ, নহ'লে মিক্স কৰিবলৈ দিগদাৰ হয়। তেতিয়া ভালকৈ গুড়া হয়। আৰু মই পিঁয়াজখিনি এনেকৈ খুলি লৈছোঁ। বাকীখিনি মই গ্ৰাইণ্ড কৰি ল'ম। চাওক, গুড়া কৰি ল'লোঁ। তাৰপিছত মই এখন কেৰাহীত মাষ্টাৰ্ড অইল দি ল'লোঁ। কাৰণ আমাৰ যিটো মিঠাতেল হয়, সৰিয়হৰ তেলটোত মাংস ভাল হয়, সোৱাদ ভাল হয়। তাত মই গোটা জিৰাখিনি দি ল'লোঁ, তেজপাত দিলোঁ, শুকান জলকীয়া দিলোঁ, জালুক কেইটা দিলোঁ,
দালচেনি টুকুৰাটো দিলোঁ, ডাঙৰ ইলাচিটো দিলোঁ, সৰু ইলাচিটোও দিলোঁ। শুকান মছলাখিনি মই দি ল'লোঁ। এইখিনি অকণমান তেলত ভালকৈ ভাজি লোৱাৰ পাছত মই ইয়াত পিঁয়াজ দিলোঁ, এৰুৱাই ৰখা পিঁয়াজখিনি। এই মছলাখিনি মই ভালকৈ ভাজি ল'ম। অকণমান নিমখ দি দিছোঁ, নিমখ দিলে সোনকালে ভাজ খায় পিঁয়াজ। মছলাখিনি ভাজোঁতে বহুত সময় লাগিব, প্ৰায় আধা ঘণ্টামান সময় লাগিব। এতিয়া মই পিঁয়াজখিনি ভজাৰ পাছত গ্ৰাইণ্ড কৰি লোৱা পেষ্টখিনি মই দি দিম। এইখিনি ভাজোঁতে সময় লাগিব, লাহে লাহে ভালকৈ ভাজি ল'ম। তাৰ পাছত মই শুকান মছলাখিনি, গুড়া পাউডাৰখিনি দি দিলোঁ। ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা পাউডাৰ, জিৰা পাউডাৰ, এইখিনি দি ল'লোঁ। ভজা প্ৰায় হৈছে। মই ইয়াৰ পৰাই অলপ মছলা বেলেগে থৈ দিম। সৰুতে যেতিয়া মায়ে মাংস বনাইছিল, মোৰ মায়েও এনেকৈ মছলা, ভাজি ৰখা মছলা অকণমান থৈ দিছিল। কি কৰিম বুলি সোধোতে মায়ে কয়, পিছত চাবি। তেনেকৈয়ে ময়ো থৈ দিছোঁ। তাৰপিছত মই মাংসখিনি দি দিলোঁ। মাংসখিনি ভাজোঁতেও সময় লাগিব। লাহে লাহে ভালকৈ ভাজি থাকিম, কাৰণ মাংস বনাওঁতে অকণমান ধৈৰ্য্যৰ প্ৰয়োজন হয়। আধা ঘণ্টামান সময় মাংসখিনি ভাজিব লাগিব। গেছটো মিডিয়াম ফ্লেমত দিব, বেছি হাইও নিদিব, একেবাৰে লও নিদিব, কাৰণ ফ্ৰাই কৰোঁতে অকণমান সময় লাগে। অকণমান পানী দি দিছোঁ লাগি নধৰিবৰ কাৰণে। মাংসখিনি ফ্ৰাই কৰা মোৰ হৈ গ'ল। এতিয়া মই এইখিনি এটা প্ৰেছাৰ কুকাৰত ট্ৰান্সফাৰ কৰি লৈছোঁ, কাৰণ মাংস সিজোতে টাইম লাগে। মই এতিয়া 5টামান চিটি অহালৈকে মাংসখিনি প্ৰেছাৰ কুকাৰত দিম। মাংসৰ সাইজ অনুযায়ী আপুনি ডাঙৰ হয় যদি অকণমান বেছিকৈ চিটি মাৰিব লাগিব। মই 6টাই মাৰিম।
হুইচেল মাৰিছে। 6টা হুইচেল মৰাৰ পাছত মই আকৌ এইখিনি কেৰাহী এখনত আৰু অকণমান তেল দি থৈ দিয়া সেই মছলাখিনি দি দিলোঁ। ইয়াতে মই আৰু অকণমান গুড়া মছলা দিম, ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ অকণমান কালাৰৰ কাৰণে দিম, আৰু গৰম মছলা দিছোঁ। এইটো আপোনালোকে ডাবল তড়কা বুলি ক'ব পাৰে। মাংস দুবাৰ ফ্ৰাই কৰিলে খুবেই ভাল লাগে খাই। মোৰ মায়েও এনেকেই কৰিছিলে, মছলাখিনি পিছত ঢালি দিছিলে। আজিৰ পৰা বহুত বছৰ আগত মায়ে এনেকৈ ৰান্ধিছিলে। এতিয়া মোৰ মাংসখিনি প্ৰায় হৈ গ'ল। মই জায়ত্ৰী আৰু জায়ফলখিনি শেষত দি দিলোঁ গোন্ধৰ কাৰণে। যদি কস্তুৰী মেথি খায় তেতিয়াহ'লে ইয়াত দিব পাৰে, মই নাখাওঁ সেইকাৰণে নাই দিয়া। এতিয়া মই আপোনালোকক দেখুৱাম, বৰ ধুনীয়াকৈ এয়া বইল হৈছে। এয়া হৈ গ'ল মোৰ মাংসখিনি। এয়া চাওক, মই উলিয়াই লৈছোঁ। হাড়ৰ পৰা মাংসখিনি ইজিকৈ এৰাই আহিছে চাওক, বৰ সুন্দৰকৈ বইল হৈছে। একেবাৰে সহজ। হৈ গ'ল ফাইনেলি মোৰ মাংসখিনি।